অহা 6 মে তাৰিখে অসমত ৫১,৩৯৭টা চাকৰি ফলাফল নিৰ্ধাৰণৰ আমি দিন নিৰ্ধাৰণ কৰিছোঁ। 6 মে তাৰিখে ৫১,৩৯৭টা নিযুক্তিৰ ফলাফল ঘোষণা কৰা হ'ব। ইয়াৰ ভিতৰত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ টোটেল তৃতীয় শ্ৰেণীৰ 11,৩৪৬টা হ'ব, যাৰ ৰিটেন অৰেল স্কিল সব হৈ গৈছে, যাক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বুলি কোৱা হয়। চতুৰ্থ শ্ৰেণীৰ 14,281টা। এই পদকেইটাৰ ফলাফল 6 মে তাৰিখে ঘোষণা কৰা হ'ব। সমান্তৰালভাৱে ৰাজ্যৰ আৰক্ষী আৰু বন বিভাগত চলি থকা নিযুক্তিৰ 5,730টা পৰীক্ষাৰ ফলাফল পদৰ ফলাফলো 6 মে তাৰিখে ঘোষণা কৰা হ'ব। স্বাস্থ্য বিভাগতো চলি থকা বিভিন্ন পৰীক্ষাৰ ফলাফল তৃতীয় চতুৰ্থ লখিমপুৰ মেডিকেল কলেজ আদি সকলো সামগ্ৰী 5,799টা পদৰ ফলাফলো 6 মে তাৰিখে ঘোষণা কৰা হ'ব। শিক্ষা বিভাগত 14,241টা পদৰ ফলাফল আমি 6 মে তাৰিখে ঘোষণা কৰিম। এই গোটেইখিনি যোগ কৰিলে 51,397টা পৰীক্ষাৰ ফলাফল আমি 6 মে তাৰিখে ঘোষণা কৰিম। 10 মেৰ পৰা 20 মেৰ ভিতৰত কোনোবা এটা উপযুক্ত দিনত আমি গুৱাহাটীত ৰাজহুৱা সভাৰ জৰিয়তে খানাপাৰা ফিল্ডতে হওক বা সৰু সজাই ষ্টেডিয়ামতে হওক এই নিযুক্তি পত্ৰসমূহ আমি বিতৰণ কৰিম। কেবিনেটে এইকাৰণে সিদ্ধান্ত লৈছে যে যোৱা কিছুদিন ধৰি প্ৰাৰ্থীসকলে ঘনাই ঘনাই সামাজিক মাধ্যমত কেতিয়া ৰিজাল্ট দিব এটা প্ৰশ্ন আনি থকাৰ কাৰণে আমি এটা ফ্লেট ডেট কৰি দিলোঁ যে 6 মে তাৰিখে সকলোৱে ৰিজাল্ট পাব আৰু 12, 13, 14 কোনোবা এটা ভাল দিনত আমি নিযুক্তি দিম। এই নিযুক্তিখিনি দিয়াৰ লগে লগে আমাৰ অসমত আমি ঘোষণা কৰা মতে চৰকাৰী চাকৰি নিযুক্তিয়ে 92,000ত ভৰি দিব। ইতিমধ্যে 42,600 দিয়া হৈছে, 94,000ত ভৰি দিব। 42,600 দিয়া হৈছে, 51,400 দিয়া হ'ব। গতিকে টোটেল 94,000ত ভৰি দিব, বাকী 6,000 থাকিব। সেই 6,000ৰো নিযুক্তি প্ৰক্ৰিয়া আমি জুন মাহৰ পৰা আৰম্ভ কৰি দিম, যাতে সেই 6,000ৰো আমি দিব পাৰোঁ। কিন্তু মোক বিভিন্ন বিভাগে কোৱা মতে আৰু 1,000 মান অ'ত পৰীক্ষা হৈ আছে, তাৰো ফলাফল দিলে হয়তো আমি ইয়াক 95,000লৈকেও লৈ যাব পাৰিম। আমি অলপ চেষ্টা কৰিম।